এখন কি লগাইছ পৰমা? এই বেনাৰ এখন মাৰিছোঁ। বেনাৰ? কুকুৰৰ পৰা সাৱধান। ঘৰলৈ নতুন কুকুৰ আনিলে যেন পাওঁ। নহয়, ঘৰলৈ যাতে আজে বাজে মানুহবোৰ নোসোমায় সেইকাৰণে এই বেনাৰখন মাৰিছোঁ। বাহ, বৰ বেলেগ বুদ্ধি দেই। ময়ো আজি ঘৰত গৈ এখন লগাই দিব লাগিব ৰ। লগাই দিবি। ঠিক আছে দে, তই লাগ দেই। অ'কে, বাই বাই। হেল্ল', ভালনে তোমাৰ? কি ভালনে সুধিবলৈ আহিছ? ফোন মই কৰিছ নে তই কৰিছ? তুমিয়ে কৰিছা। তেনেহলে কথা মই সুধিব লাগে নে তই সুধিব লাগে? আৰে সেইটোনো কি ডাঙৰ কথা? তুমি সোধা মই সোধা একেটাই কথা। কেনেকৈ একেটাই হ'ব? আজি ইমান দিনে যে তই মোলৈ ফোন এটা কৰা নাই, কাৰোবাক চেনি খাই আছিলি চাগে? এইজনী শব্দ গাঁথনি চোৱা পাই নাই ভগৱানে। পৰমা, তুমি দিনক দিনে বৰ শকতহে আহিছা, দেখিবলৈ ধুনীয়াটি হৈছা। কোন সেইজনী? কোনে তোক ইমান ধুনীয়া হৈছে বুলি ক'লে? আমাৰ গাঁৱৰ বোৱাৰী মানুহ এজনীও জান। তোৰ মানে বোৱাৰীৰ লগতো লিলিমাই? বোৱাৰী পাগল চৰিত্ৰহীন কুকুৰ। তই এজোপা মোলৈ ফোন চোন নকৰিবি। তহঁত ল'ৰাবোৰ এনেকুৱাই হাৰামহাৰ্তি। তই নকৰিবি এজোপা মোলৈ ফোন চোন। তুমি ইমানকে চিঞৰিছা কেলে? পাগল হৈছা নেকি? তই মোক পাগল বুলি ক'লি? চাল্লা, তই পাগল, তোৰ বাপেৰে পাগল, তোৰ মায়ে পাগল, তোৰ 14 গোষ্ঠী ইয়ে পাগল। চাল্লা কুকুৰ। তোমাৰ এই কেঁচা চুলি গোন্ধটোৱে নহয় মোক ৰাতি শুব নিদিয়ে। সঁচা? গড প্ৰমিছ। এতিয়া মই তোমাৰ অবিহনে এৰাতিও থাকিব নোৱাৰোঁ। ব'লা আজি আমি পলাই গুচি যাওঁ। কাট, হাতখন অলপ বুকুৰ মাজলৈ টানি লওক। মই ইয়াতকৈ পাৰিম জানো আৰু? কিয় নোৱাৰিব? বৰ্তমান সময়ত বয়সস্থ মানুহে ভাল ভাল চিনেমা উপহাৰ দিছে। লাইট, কেমেৰা, একশ্যন। হ'ব, আপোনালোকে অলপ প্ৰেক্টিচ কৰি লওক। তোমাৰ এই কেঁচা চুলি গোন্ধটোৱে নহয় এইজনে ভৰ দুপৰীয়া কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। খুৱাম আজি বাপেকে। খালেও এইজনী ইমান ধুনীয়া সপোন এটা দেখি আছিলো, এইজনীয়ে চেচ কৰি পেলালে। গৰুহাল বিকা পইচাকেইটা কি কৰিলি? এইবাৰহে মৰিলো, কি ক'ম এতিয়া মই? কি ভেবা লাগিলে? সোনকালে পইচাকেইটা দিয়কহি। কি বিপাঙত পৰিলো দেই। ঐ ৰচব, এই মালটো চাচোন, কি সেক্সি লাগছে বে। আচ্ছা, তই যে এনেকৈ মোবাইলত লোকৰ ছোৱালীবোৰ চাই আমেজ লৈ আছ, তাতছে ভাল তই নিজে এজনী পতাই নল কিয়? ছাৰ ৰচব, ছোৱালী, বাছ আৰু ট্ৰেইন এটাৰ পিছত দৌৰি আঘাতপ্ৰাপ্ত হ'বলৈ মোৰ মন নাই। আৰে শুন, আজিকালি নিবিচাৰিলে ককাই ভাই মাটিৰ সম্পত্তি ভাগটো নিদিয়ে। আৰু ছোৱালী যে পাবি উপজাচি, সেইটো তই আশাই নকৰিবি। সেই ৰচব, কি? এই যে বাইকত গ'ল ছোৱালীজনী, একেবাৰে তোৰ মালটো নিচিনা লাগিলে বে। আবে, মই থাকোঁতে এজনী কাৰ লগত গ'ল বে? ধৰ না। এই আজি ভাল জমিব যেন পাইছোঁ। এই আজি এসব কি হ'ব ঠিক নাই। এই ঋষভ, কিবা দিগদাৰ হ'লে ফোন কৰিবি। ৰখা। ই দেখোন এনেকৈ কিয় আগুচি ধৰিছে? কি হ'ল? কি হ'ব এতিয়া? চুপ চুপ। ইছৰাম, তই চালা মোৰ ম্যাদী মাটিত হাত দিবি আৰু তোক মই কি তামোল পাণ দিয়া ধৰিব লাগে? আপুনি কি ক'ব বিচাৰিছে? মই একো বুজা নাই। বুজিলে এনেই তোৰ মাথাৰ বিষ হ'ব। তোক মই কি আকৌ বাইকৰ পৰা নামিবলৈ ক'ব লাগিব নেকি? নাম। তই যা।
এই সেইটো কি তোৰ নতুন বয়ফ্ৰেণ্ড নেকি? তুমি মোক এনেই ভুলকৈ বুজিছা। গাড়ী নোপোৱাৰ কাৰণেহে দাদাজনক ৰাস্তাতে পাই উঠি আহিছিলোঁ। অচিনাকি ল'ৰাজনৰ আগত কিন্তু তুমি এনেকৈ লাজ দিব নালাগিছিল। চুপ, একদম চুপ তই। এনেকৈ নেক্সট টাইম যদি কাৰোবাৰ বাইকৰ পিছত উঠা দেখো নহয়, তেন্তে বাইকো ভাঙিম আৰু তোৰ মাথাও ভাঙিম। বল বাইকৰ উঠ। উঠ। ব'লা। আজি মোক গোসানীয়ে ঘৰত নেৰানেপেৰাকৈ ধৰিছে। এই গৰু বিকা পইচাকেইটা যদি কেনেবাকৈ মই এই ভিডিঅ' বনোৱা কামত লগালোঁ বুলি ক'লোঁ হয় নহয়, তহঁতি মোক ডাইৰেক্ট হস্পিটেলতহে লগ পালি হয়। একো নাই, অলপ ছেক্ৰিফাইচ কৰিবই লাগিব। এবাৰ গ্লেমাৰ হৈ যোৱাৰ পাছত নহয়, আপোনাৰ আগে পাছে মানুহ লাইন হৈ থাকিব। আকৌ যদি কিবা কথা সোধে আৰু মিছা কথা এটা কৈ দিব। আমাৰ যদি মিছা ক'ব নোৱাৰি, নাই বুলিলে নেৰে, একেবাৰে কুঁহিয়া পেৰা দি পেৰে। এতিয়া মনে মনে ছোৱালীজনী ঘৰ পালোহি। ক'তা এতিয়ালৈকে দেখোন ভিতৰৰ পৰা কোনো মানুহ ওলাই অহা নাই। আশা, ধৈৰ্য ধৰকচোন। ধৈৰ্যই জীৱনৰ মূল মন্ত্ৰ। এইবোৰ কামত ধৈৰ্য লাগিবই। আপোনালোক ক'ৰ পৰা আহিছে বাৰু? নমস্কাৰ, মোৰ নাম ধনবৰ। ইউটিউব চালে মোৰ দীঘলীয়া পৰিচয় এটা পাব। আমি মানে চুটি ছবি এখন বনাব খুজিছোঁ। আপোনালোকৰ ভণ্টি আহি থকা বুলি শুনিলোঁ। আমাৰ লগত বাৰু ভণ্টিয়ে শ্বৰ্ট ফিল্ম এখন কৰিব পাৰিব নেকি? হয় নেকি? বৰ ভাল কথা, বহকচোন। হ'ব বাৰু। আমাৰ ভণ্টিয়ে অভিনয় কৰি বৰ ভাল পায়। ইনষ্টাগ্ৰামৰ ৰিলছ বনাই থাকে, লাখৰ ঘৰত ফলোৱাৰ্ছ। পিছে চিনেমাখনৰ হিৰো কোন? ৰবি শৰ্মা নে যতীন দা? এই হিৰো এইজন খুব ভাল অভিনয় কৰে। এখেত এই বুঢ়াটো খুব ভাল অভিনয় কৰে। নবু, আজিকালি কম বয়সীয়া ছোৱালীয়ে বয়সস্থ মানুহৰ লগত ভিডিঅ' কৰিলে ভিডিঅ'টো বেছি ভাইৰেল হয়। কিহৰ ভিডিঅ'ৰ কথা কৈছে আপুনি? চিনেমাৰ ভিডিঅ'ৰ কথা কৈছে, যেনে পাঠান, শ্বাহৰুখ খান আৰু দীপিকা পাডুকন। ছুপাৰ ডুপাৰ হিট হৈছে। উঠক বুলি কৈছো নহয় চকীৰ পৰা। এইটো কোনটো এংগলৰ পৰা হিৰ' যেন লাগে? বুঢ়া হগুন, তোৰ লগত মোৰ ভণ্টিক অভিনয় কৰিব দিব লাগে। ওলাই যা, দৰ্জা খোলা আছে, নহ'লে গতিয়ে বাহিৰ কৰিম। আমি কিন্তু এনেকুৱা ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলোঁ। ওলাই যাওক, নহ'লে আশা কৰাতকৈ বেছি বেয়া পাব। এইটো চুটি চুটি বনাবলৈ আহে। বুঢ়াটো কাইলৈ পৰহিলৈ মৰিবলৈ হ'ল। এই তৃষ্ণা শুনা না, কথাটো। এই তৃষ্ণা, কুকুৰৰ দৰে মোৰ পাছে পাছে লাগি নাহিবি। তুমি কথাটো ভুলকৈ বুজিছা। কথাটো বুজাচোন তুমি। কি ভুলকে বুজিছো? তোৰ যে গাঁৱৰ বোৱাৰীৰ লগত লেটি পেটি চলিছে, ভুলকে বুজিছো। আৰে তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তেওঁ আমাৰ গাঁৱৰহে। তোৰ লগত যদি একো সম্পৰ্কই নাই, তোক ভুনীয়া বুলি কিয় ক'লে? এইটো মই কেনেকৈ জানো? এতিয়া একো নজনাটো হৈ দেখাব নালাগে। দিনে ৰাতি তোৰ কথা ভাবি ভাবি বহুত সময় নষ্ট কৰিলো, আৰু এক মুহূৰ্ত নষ্ট নকৰো। আৰে তৃষ্ণা শুনাচোন তুমি। তৃষ্ণা শুনা না। এবাৰ ক'লে বুজি নাপাও নি? তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। তোৰ অবিহনে গাঁৱৰ বোৱাৰীসকলো জীয়াই থাকিব নোৱাৰে। তৃষ্ণা, তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? যাৰ দুবাহুত মূৰ গুজি নিজকে এগৰাকী নাৰীয়ে নিৰাপদ অনুভৱ কৰে, তেওঁৰ ওচৰতহে সুখ অনুভৱ কৰে। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মোৰ ওচৰত তুমি কি নিৰাপদ নহয়? তোমাৰ ওচৰত থকা সময়খিনিতে মই পৃথিৱীৰ সকলো সুখ বিচাৰি পাওঁ। এটা কথা কি জানা? ধনেৰে সংসাৰ সুখৰ নকৰে, যদিহে অভাৱ হয় মৰমৰ। সকলো নাৰী ধনৰ বলীয়া নহয়, বলীয়া মাথো একাজনী পবিত্ৰ মৰমৰ। তুমি এইবিলাক কথা কৈ মোক ঠাট্টা কৰিছা নে লাজ দিব বিচাৰিছা? খং নকৰিবাচোন। তুমি পাৰিলে খংটো অলপ কমোৱা। আমাৰ যেতিয়া বিয়া হ'ব, আমাৰ ল'ৰা ছোৱালী হ'ব, সিহঁতকো জানো আমি এটা ভাল ভৱিষ্যত দিব নালাগিব? তুমি পাকে পকাৰে মোক কিন্তু লাজ দিবলৈ চেষ্টা কৰি আছা। নাই কৰা অ'। নিজৰ জন্ম দিয়া আই বোপাই কেৰি আহি এজন অচিনাকি পুৰুষৰ মাজত নাৰীয়ে মৰম চেনেহ ভাল পোৱাৰ বাহিৰে অন্য একো কামনা নকৰে অ'।
দাদা ক ভিডিঅ' বনাই আমাৰ লাইফটো ছেটেল হ'ব জানো? হেই কিয় নহ'ব বুঢ়াৰ লগত কুমলীয়া ছোৱালীজনীৰ সৈতে এনেকুৱা থাম্বনেইল বনাম মানুহে দেখিলেই ক্লিক কৰিব লাগিব। আজিকালি ল'ৰা ছোৱালীয়ে ছ'চিয়েল মিডিয়াত বিচাৰে কি হা উত্তেজনামূলক ভিডিঅ' ফটো আৰু আমি তাৰেই গইনালৈ খেলটো খেলিম। আৰে ছাকচেছ হৈ যাম বে ছাকচেছ হৈ যাম। এই মজা হ'ব দাদা। অ' দাদা এইবাৰ চিনেমাখনত মোকো ৰোল এটা দিব, ভাল ৰোল এটা। তই মোৰ লগত কাম কৰি থাকচোন। এনেকুৱা টেহেলি পিছল ছোৱালীৰ লগত তোক মই হিৰ' ৰোল এটা দিম। ৰাতিটোৰ ভিতৰতে তই বনি যাবি। এইখন আকৌ কাৰ বাইক ৰখি আছে? এই কেনেবাকৈ মোক ঠগি থকা নাইতো? দুইটিয়ে একেলগে হাঁহি মুখে প্ৰেমৰ আদান প্ৰদান কৰি ওলাই আহিছে। কুকুৰৰ নেজ 10 বছৰ পুতি থলেও চিধা নহয়। মোক এৰি দিয়া, মোৰ গাত একো ভুল নাই নহয়। মই কি কৰিলো আকৌ? কি কৰিছা? এৰি দিয়া। এৰি দিয়া আকৌ। তহঁত ছোৱালীবোৰ নহয়, য'তেই ল'ৰা পাওঁ ততেই প্ৰেম আৰম্ভ কৰি দিয়। এই চব তুমি আকৌ ভুল বুজিছা। মিছা মতাৰো এটা সীমা থাকে। যাক জীৱনত আটাইতকৈ বেছি গুৰুত্ব দিয়া হয় তেওঁৱে যদি কথাবোৰ বুজি নাপায়, জীয়াই থকাৰ কিবা হেঁপাহেই নাইকিয়া হৈ যায়। প্ৰেমত টেনশ্যন লৈ একো লাভ নাই। মইতো এটাক বাদেই দিলোঁ। ময়ো কেতিয়াবা বাদ দিওঁ বুলি ভাবোঁ, তথাপিও দেখোন নোৱাৰোঁ। চেষ্টা কৰচোন, বাদ দিব পাৰিবি নহয়। তোৰ চকুৰ পানী দেখিও যাৰ অন্তৰ গলা নাই, তাৰ কাষত থাকি একো লাভ নাই। আচল কথা কি জান? তাক মই সঁচা অন্তৰেৰে ভাল পাইছিলোঁ, সেইবাবে চাগে এতিয়াও এৰিব পৰা নাই। সেইবোৰ কথা বাদ দে। এখন ছুটি ছবিত অভিনয় কৰিবলৈ সুযোগ পাইছোঁ, তই কৰিবি নেকি? অভিনয়? মই পাৰিম জানো? কিয় নোৱাৰিবি? পাৰিবি, চেষ্টাৰ অসাধ্য একো নাই। ছোৱালীবোৰ প্ৰথম দেখাত নৰম ভদ্ৰ, ধোৱা তুলসী পাত যেন লাগে, কিন্তু পিছতহে গম পোৱা যায় সিহঁতি হেনৰ এজাক। মই জমে মানুহ নামাৰো ক'লেও বিশ্বাস কৰিম, তথাপি কিন্তু ছোৱালীবোৰক তিল মানুহ বিশ্বাস কৰিব নাই দেই। আচলতে সিহঁতে প্ৰেম কৰে এটাৰ লগত আৰু প্ৰেমৰ কাবাডী খেলে আন 10টাৰ লগত। তই পিছে এটা কথা গম পাইছনে নাই? কি কথা? তোৰ দেউতাই এই ভিডিঅ' বনাবলৈ গাঁৱে গাঁৱে ছোৱালী বিচাৰি ফুৰিছে। কি? অঁ, মোৰ দেউতাই? আচৰিত হৈছ ন? প্ৰথমতে ময়ো আচৰিত হৈছিলোঁ। তোৰ দেউতাৰ মূৰত ইয়াৰ পোকটো সোমোৱাই দিয়া সেই সিখন গাঁৱৰ দুটা আছে। ৰহ আজি দেখাইছোঁ। ঐ বৰমা, ঐ শুনচোন, ঐ মা, ঐ মা, 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 ঐ মা। কি হ'ল? ইমান টেটু ফেলাচি আৰু কেলৈ মাৰিছে? দেউতাই গাঁৱত কি কৰিছে গম পাইছেনে নাই? কি কৰিছে? আৰু কেইদিনমানৰ পিছত আমি গাঁৱত মুখ উলিয়াব নোৱাৰা হ'ম। কি কৰিলেনো দেউতাই? তই কথাটো কচোন। সৰু সৰু ছোৱালীবোৰৰ লগত গাত ধৰি গাঁৱত ভিডিঅ' বনাইছে। হে হৰি, মই কতে মৰো। এই বয়সত এই মানুহজনৰ কি হৈছে বাৰু? তই সোনকালে কিবা এটা কৰিলে কৰ, নহ'লে মই কৰিব পালে কথা বেয়া হ'ব। আহক আজি ঘৰলৈ, যিহেৰে পাম কিহেৰে বজাম আজি। ৰ আপোনজনক মই বুজিব নোৱাৰি ছিঙি থৈ আহিলো মৰমে নাজৰি। আপোনজনক মই বুজিব নোৱাৰি ছিঙি থৈ আহিলো
মৰমৰে নাজৰি সময়ে বুজাইছে ভুলবোৰ জীৱনৰ আহিব জানো ঘূৰি দিনবোৰ মৰমৰ আহিব জানো ঘূৰি দিনবোৰ মৰমৰ হেৰি কি ক'লে গৰু বিকা পইচাকেইটা ভিডিঅ' বনোৱা কামত লগাইছে হেৰৌ কিয়নো খং কৰিছো মই যদি ডাঙৰ অভিনেতা হৈ যাওঁ তহঁতৰে জানো গৌৰৱ নহ'ব আইঐ ৰ অভিনেতা হোৱা ভূতটো মই তোৰ এতিয়াই খেদি আছো ৰ এইজনীয়ে সঁচাকৈ বাঢ়নি কোচা আনিবলৈ গৈছে যেন পাইছো মই ইয়াৰ পৰা পলোৱাহে কথা ঐ ৰ ক'ত পলাইছ ৰ মানুহক বাঢ়নিয়ে কোবাব নাপায় কৰিলেও কৰক দে ৰ নাপায় নাপায় বুজিছা নেপায় ৰ ক'ত পলাইছ ৰ ঐ দিও এচাত তোক আজি নেৰিছো তই উঠিয়া জানো মোক উঠি যাবলৈ দিয়া পাহলে মোক উঠি যাবলৈ দিয়াচোন চোৱাচোন মোৰ হাত ভৰিবোৰ কেনেকে কঁপিছে মোৰ কথা শুনিলে তই জনপ্ৰিয় অভিনেতা কেনেকৈ হবি উঠিয়া বুলিছো নহয় উঠিয়া তই উঠি নহালৈকে ময়ো আজি ইয়াতে থাকিম মই একো জনপ্ৰিয় অভিনেতা নহয় দেই মই এই কাণত ধৰিছো চোৱা মই এই কাণত ধৰিছো মোক এবাৰলৈ মাফ কোৱা মই উদ্বহে কৈছো মই একো জনপ্ৰিয় অভিনেতা নহয় দেই বুঢ়াটো ঘৰত যেন লাগিলে আকৌ বুঢ়া এটা বা ক'ত পাওঁ সৰু ছোৱালী দুজনীও বিচাৰি পোৱা নাই ভিডিঅ' বনাই জীৱনৰ সপোনবোৰ পূৰ কৰিব পাৰোঁ নে নোৱাৰোঁ সন্দেহে হৈছে আৰু দেই দাদা ছোৱালী দুজনী মেনেজ হৈ গ'ল Yes, good my boy. Very good. Let's go. এইজনী যিটোহে ৰূপ কেতিয়াবা ৰাতি মোক শুই থাকোঁতে মাৰি পেলাব যেনহে পাইছোঁ পিছদিনাখন মানুহে মোক পুখুৰীত উপঙি থকাহে পাব নেকি এইখিনি ল বাথৰুমত কাপোৰ অলপমান তিয়াই থোৱা আছে সেইখিনিও ধুবি মই তোৰ লগৰকেইটাক খবৰ কৰি আহোঁ এইযোৰ পিন্ধি ল বুঢ়া শালিকাই কুমলীয়া ছোৱালীৰ লগত গা খেলাই নাচিবলৈ যায় ল কি হ'ল ৰে চব মালৰ চিন্তাত চিগাৰেটটো বৰ দীঘলকৈ টানিছ ঐ অতীত খুচৰি বেদনা জগাই তোলা বিধৰ মানুহ মই নহয় জাননে ৰে চব কোনোবা এজন ভাল মানুহে কৈছিলে এই ছোৱালীবোৰ যে ধুনীয়া ফুলৰ দৰে ওচৰলৈ অহা কোনো ভোমৰাকে সিহঁতে বাধা নিদিয়ে বৰং পাহিবা মেলিহে দিয়ে সেই কাৰণটো মানুহে কয় বোলো পাবা চৰাই ভাঙিবা পাখি আৰু বঢ়া ভাত নথবা ৰাখি জাননে ৰে চব তোক কথা এটা কওঁ নে নকওঁ বুলি ভাবি আছিলোঁ তোৰ মালটো যে বুঢ়া এটাৰ লগত ভিডিঅ' শ্বুট কৰিব গৈছে আৰু লগত সেই তৃষ্ণাও গৈছে তোৰ কথাবোৰ যদি সঁচা হয় তেন্তে জীৱন মৰণৰ শেষ খেলখন আজিয়ে খেলিম ঋষভ ই মিছা কথা কোৱা নাই সঁচা কথাই কৈছে মোৰ জনেও সিহঁতৰ পাল্লাত পৰিছে মোৰ দেউতাই গৰু বিকি সিহঁতক ভিডিঅ' বনাবলৈ পইচা দিলে সিহঁতৰ দেহৰ প্ৰেমৰ তেজৰ পিৰপিৰণি চালা বাহিৰ কৰি আছো বল বল তোমালোক দুয়োগৰাকী মোৰ জীৱনৰ প্ৰেম মজা তোমালোকৰ অবিহনে মোৰ জীৱনটো আধৰুৱা বল আজি চালা সিহঁতক য'তে পা ত'তে দিম বল
আৰে অকণমান ক্ল'জ হওক ইহঁতে কি কৰে ঠিক নাই কি হ'ব এতিয়া আমি নহা হ'লে ভাল আছিলে জোকাই জোকাইছিলোঁ দলিয়াই থৈ আহিলোঁ পাইছ মছলা হে গাভৰি ছোৱালীৰ লগত হাতত ধৰি প্ৰেম কৰিছিলোঁ মছলা পাইছোঁ আই উশাহটো কিবা চুটি চুটি লাগিছোঁ পুৰণা বেমাৰহে হাঁপানী বেমাৰটো আকৌ উকাইছোঁ আই মৰিম যেনে লাগিছোঁ বেছি দিন জীয়াই নাথাকিলোঁ আই এই বল যাওঁ বল তহঁতৰ ঘৰলৈ যাবলৈ মন নে বুঢ়াৰ লগত ভিডিঅ' বনাই ভাইৰেল হ'বলৈ মন এনেও আজিকালি ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি কম বয়সীয়া ছোৱালী বুঢ়াৰ লগত ভিডিঅ' ভাইৰেল হোৱাৰ বাতৰি তৃষ্ণা তুমি মোক বেয়াকৈ ক'লেও মই তোমাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ সম্পৰ্কত যদি সঁচা প্ৰেম আৰু ভালপোৱা থাকে লগৰজনে লগৰজনক কেতিয়াও বিপথে পৰিচালিত হোৱাটো নিবিচাৰে ছোৱালীবোৰ আচলতে কলহত থোৱা পানীৰ দৰে তাক যি পাত্ৰতে থোৱা যায় তাৰে আকাৰ আৰু যদি পাত্ৰটো ফুটা হয় বিয়পি যোৱাৰ চান্স থাকে মোৰ ভুল মই বুজি পাইছোঁ পাৰিলে মোক ক্ষমা কৰি দিবা শিল্পী একো নাই সঁচা মৰমে সকলো সামৰি লয় পাৰিলে মোকো তুমি ক্ষমা কৰি দিবা পুৰণা কথাবোৰ পাহৰি আমি আকৌ এটা নতুন সম্পৰ্ক আৰম্ভ কৰোঁ হ'ব দিয়া ব'লা হেই আজি দুটা পাৰ্টি হ'ব আজি ইহঁতকেইটাক পালে বাহনীয়ে কোবাইহে এৰিম অকৰা মানুহটোক পাই পইচাকেইটা খালে আজি বিচাৰি বিচাৰি উলিয়াম আজি ইহঁত আজি পাই এইবোৰ কাম বাদ দিয়া আৰু দেই আপুনি কৰিলে ক'ব মই নকওঁ দেই ক'ত পলাইছ দুইটাক আজি বাহনীয়ে কোবাইহে এৰিম ৰ আজিয়ে শান্তি হ'লেও এৰিম ক'ত যাবি ৰ মই তহঁতক লাগিলে হাজিৰা কৰি খাম এইবোৰ ধান্দা জীৱনত নকৰোঁ আৰু দেই বাদ দে আৰু বাদ দে তই কাম কৰি খাবি আৰু বুজিব নোৱাৰি ছিঙি থৈ আহিলোঁ মৰমে নাজৰি আপোনজনক মই বুজিব নোৱাৰি ছিঙি থৈ আহিলোঁ মৰমে নাজৰি সময়ে বুজাইছে ভুলবোৰ জীৱনৰ আহিব জানো ঘূৰি দিনবোৰ মৰমৰ আহিব জানো